असम के बागानों की चाय की खुशबू जो है वो पूरे देश में महकती है और जिस वक्त यहाँ की चाय की चुस्कियां आप अपने दफ्तर अपने घरों में ले रहे होंगे उस वक्त असम डूब रहा है। हम आपको बता दें कि 33 में से 30 जिले ऐसे हैं जो फिलहाल डूब रहे हैं और ये तस्वीर जो मैं आपको दिखा रहा हूं ये दरअसल असम की तस्वीर है, वो तस्वीर है जो आप तक पहुंचती नहीं या शायद आपको दिखाया जाना जरूरी नहीं समझा जाता। हम आपको बता दें तकरीबन 48 लाख लोग ऐसे हैं जो प्रभावित हैं, 1.25 लाख लोग ऐसे हैं जो यहां पर राहत शिविर कैंपों में रह रहे हैं। 100 से ऊपर इंसानों की मौत हो चुकी है और इतनी ही मौतें जानवरों की हो चुकी है। लेकिन बड़ी बात यह है कि हर कोई खामोश है। मानव अधिकार तथा समाजकर्मी डॉक्टर दीपज्योति शइकिया मैं आपलोকক कब विचारो जे আমি সদায় কেন্দ্ৰীয় চৰকাৰৰ কথা কৈ থাকো, কেন্দ্ৰীয় চৰকাৰে এইটো নকৰিলে সেইটো নকৰিলে সেইটো নকৰিলে হয় কথাটো একেবাৰে সঁচা কথা। মানে ৰাষ্ট্ৰই আমাক মাহিয়াৰ দৃষ্টিৰে চাইছে বা আমাক যি ধৰণে আমাক মানে আমাক সুবিধাসমূহ দিব লাগে সেই সুবিধাসমূহ আমাৰ ৰাজ্যখনক দিয়া নাই। আমি ৰাজ্যখন এনে ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছো। সুবিধাতকৈ আচলতে কি জানে অধিকাৰৰ পৰা বঞ্চিত হৈ আছো এনেকুৱা ধৰণৰ কথা। কিন্তু ইয়াৰ উপৰিও কেৱল যে কেন্দ্ৰীয় চৰকাৰে এনেকুৱা কৰিছে এনে কথা নহয়, যে আমাৰ দেশৰ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় যিসমূহ সংবাদ মাধ্যম আছে সেই সংবাদ মাধ্যমসমূহে এটা সময়ত কি কৰিছিলে, এটা সময়ত আমাৰ যি ধৰণৰ আমাৰ ৰাজ্যখনৰ সমস্যা সেই সমস্যাসমূহ ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে দাঙি ধৰা নাছিলে। এই কথাটো মই বাৰে উপলব্ধি কৰিছিলো। 2008 চনৰ কথা। 2008 চনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বান হৈছিল। ইয়াৰ ভিতৰত বিহাৰ আৰু অসম অধিক প্ৰভাৱিত হৈছিল, কিন্তু বিহাৰতকৈ অধিক হাৰত প্ৰভাৱিত হৈছিল অসম। কিন্তু বিহাৰত যথেষ্ট পৰিমাণৰ তাত নেশ্যনেল মিডিয়াই পাব্লিচিটি কৰিলে, প্ৰচাৰ কৰিলে, তেওঁলোকে সাহায্য বেছি পালে। কিন্তু আমাৰ অসমৰ যি বান সমস্যা সেই সমস্যা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যি হাৰত প্ৰচাৰ কৰিব লাগে, যি হাৰত মানে নিউজসমূহ দেশত ৰাষ্ট্ৰত তুলি ধৰিব লাগে আমাৰ ছবিখন, যে ইয়াত এনে ধৰণৰ সমস্যা এটা হৈ আছে, বানৰ কাৰণে মানুহৰ এই সমস্যা হৈ আছে, সেইটো কিন্তু তেওঁলোকে দেখুওৱা নাছিল, তেওঁলোকে উপস্থাপন কৰা নাছিল, তেওঁলোকে প্ৰচাৰ কৰা নাছিল। যাৰ কাৰণে তেতিয়া মই সমন্বিত যুৱ তীৰ্থৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলো আৰু সমন্বিত যুৱ তীৰ্থৰ পৰা মই নিজে নেতৃত্ব বহন কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে গৰজি উঠিছিলো। যেতিয়া মই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে গৰজি উঠিছিলো, পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্য নহয় সমগ্ৰ দেশ জুৰি তুলপাৰ লাগিছিল। বচা লোকসকলে, সচেতন ব্যক্তিসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। বহু সংগঠনে মই যিটো দাবী উত্থাপন কৰিছিলো সেই দাবীক তেওঁলোকে এক আন্দোলনলৈ লৈ গৈছিল। অসমৰ ভয়াবহ বানপানীৰ লগতে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকে ধৰি জ্বলন্ত সমস্যাৰাজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ ব্যক্তিগত নিউজ চেনেলসমূহে সম্প্ৰচাৰ নকৰা তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সন্মিলিত যুৱ মঞ্চই। অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সন্মিলিত যুৱ মঞ্চই অসমৰ ভয়াবহ বানপানী ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ ব্যক্তিগত নিউজ চেনেলসমূহে সম্প্ৰচাৰ নকৰাত সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৰাষ্ট্ৰীয় চেনেলৰ গুৱাহাটীস্থিত কাৰ্যালয়সমূহত প্লে কাৰ্ড ফেষ্টুন আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অসম হল ভাৰতৰ অংগৰাজ্য, কিন্তু আমি কোনো ইয়াৰ ইমান সমস্যা হৈছে, দুৰ্যোগ হৈছে, বানপানী হৈছে, বিদেশী সমস্যা আছে, এই সমস্যাবোৰ ৰাষ্ট্ৰীয় চেনেলসমূহে, প্ৰাইভেট চেনেলসমূহে আৰু বিভিন্ন বাতৰি কাকতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতে এই নিউজসমূহ প্ৰকাশ কৰি অসমক হেয়জ্ঞান কৰিছে আৰু মাহিয়াৰ দৃষ্টিৰে চাইছে। সেইবাবে আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছো। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ বানপানী সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ নকৰি সাহাৰা টিভি, NDTV, GTV আদি বহু চেনেলৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ৰাষ্ট্ৰীয় চেনেলসমূহৰ প্ৰতিনিধি তথা সংবাদদাতাই জানিবলৈ দিয়া মতে তেওঁলোকে বাতৰি প্ৰেৰণৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়াবা সম্প্ৰচাৰ নহয়। উল্লেখযোগ্য যে অনতিপলমে অসমৰ বান তথা অন্যান্য জ্বলন্ত সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰ নকৰিলে সন্মিলিত যুৱ মঞ্চই আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিব বুলি জানিবলৈ দিছে। নিউজ লাইভ, গুৱাহাটী। Assam real impact of the devastating flood in the of the national media, particularly of the news channels, has been highly resented by Sammilita Yuva Manch, the youth wing of the Assam Satra Mahasabha.
The national media is known for its indifference towards the cause of Assam. While a devastating flood has caused havoc throughout the length and breadth of Assam for over a week now, the national media, particularly the news channels, have once again shown their indifference towards the woes of Assam by not airing any news about the current wave of flood in the state. Vehemently protesting such indifference, Sammilita Yuva Mancha staged demonstrations in front of the offices of the national news channels in Guwahati. অসম হল ভাৰতৰ অংগৰাজ্য, কিন্তু আমি কোনো ইয়াৰ ইমান সমস্যা হৈছে, দুৰ্যোগ হৈছে, বানপানী হৈছে। Assam is a part of India, but the national private channels and the national newspapers have not projected some floods. বিভিন্ন বাতৰি কাকতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতে এই নিউজসমূহ প্ৰকাশ নকৰি অসমক হেয় জ্ঞান কৰিছে আৰু মাহিৰ দৃষ্টিৰে চাইছে, সেইবাবে আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছো। While the very existence of Majuli, the largest river island in Asia, is threatened by the current flood wave, the indifference of channels like Sahara TV, NDTV, and GTV towards the woes of the island residents was vehemently protested by activists of the Mantra in front of the Guwahati offices of the news channel. On the other hand, the representatives and the correspondents of the national channels have said that news on Assam flood was not telecast by the channels even after those were sent on time. Meanwhile, Sammilita Yuva Mancha has threatened to intensify its stir if the national news channels continue to fail to highlight the state's flood problem as well as other burning problems plaguing the state. News Live, Guwahati. আমি আলোচনা কৰিব বিচাৰিছো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমক উপেক্ষা কৰি আছে নেকি? অকল বিহাৰৰ কথাই নহয়, যিকোনো হওক, ইনচাৰ্জ নলবাৰীত যেতিয়া 3জনকৈ আলফা সদস্যৰ মৃত্যু হয়, কোনো নেশ্যনেল চেনেলত বাতৰি সম্প্ৰচাৰ নহয়, কিন্তু কাশ্মীৰত যেতিয়া এজন উগ্ৰপন্থী মৃত্যু হয়, সেইটো 10 মিনিটৰ বাতৰি, সেইটো ডিছকাশ্যন হয়। এই বিষয়ে আপুনি কি ক'ব বিচাৰে? না, কিন্তু মই আগতে কৈছোঁ যে আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত থকা জড়িত কোনেও, সেই ৰাজনীতিত জড়িত হওক বা মাধ্যমত জড়িত হওক, কাৰণ অসমত কোনো দায়বদ্ধতা নাই আৰু তেওঁলোকে বাৰে বাৰে প্ৰমাণ কৰিছে। অসমৰ কোনো এটা ইছ্যু নাই যিটো ইছ্যু তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে কৰিছে। আজি অলপ আগতে 2খন সাংসদৰ অধ্যক্ষই সমূহ সাংসদক কৈছে তেওঁলোকে 20 লাখ টকাকৈ সংসদীয় পুঁজিৰ পৰা বিহাৰত দিব দিছে। তাৰ বাহিৰেও 360 কোটি টকা তেওঁলোকে বিহাৰ চৰকাৰে দিব বিচাৰিছে সাংসদীয় পুঁজি কৰা। তাৰমানে এই কথাটো আমাৰ সাংসদসকলেও সকলো মিলি পেলাই, 21জন সাংসদে মিলি পেলাই দিল্লীক কিয় তেওঁলোকে বুজাব পৰা নাই যে বিহাৰ অসমত এইটো হৈছে। পুঠিমাৰীত এক ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। পুঠিমাৰীৰ বাতৰি কিন্তু ৰাষ্ট্ৰীয় কাকতত অতি গুৰুত্ব সহকাৰে প্ৰকাশ পোৱা নাই, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাংঘাতিক গুৰুত্ব সহকাৰে প্ৰকাশ পোৱা নাই, ছেটেলাইট চেনেলত সকলো ছেটেলাইট চেনেলত সমান ধৰণে গুৰুত্ব প্ৰকাশ পোৱা নাই। আমি এটা পুঠিমাৰীত আমাৰ উপস্থিত আছে বাবা খান বানাক্ৰান্তসকলৰ সৈতে, যে বাবা আপোনাক সুধিব বিচাৰিছোঁ যে পুঠিমাৰী বানাক্ৰান্তসকলে কি ক'ব বিচাৰে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁলোক উপেক্ষিত হৈছে, এই প্ৰসংগত তেওঁলোকৰ অভিমত কেনেধৰণৰ? একেমুখে এই কথা বিভিন্নজনে কৈছে যে ৰাষ্ট্ৰীয় মাধ্যমত অসমৰ বানপানী বা পুঠিমাৰী এই অঞ্চলৰ যি বানপানী সেয়া উপেক্ষিত, বিভিন্নজনে কৈছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে অসমৰ বানপানী যে উপেক্ষিত বা যি ধৰণৰ হ'ব লাগিছিল তেনেকুৱা নহয়, আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে? আমি দেখিছোঁ অসমৰ বাহিৰৰ যিবিলাক সংবাদ মাধ্যম নাইবা প্ৰচাৰ মাধ্যম আছে, তেনেধৰণে এই বানপানী সমস্যা আৰু অন্যান্য সমস্যাবিলাক যদি তেওঁলোকে দাঙি ধৰিব পাৰিলেহেঁতেন, তেনেহ'লে আমাৰ অসমৰ যিবিলাক সমস্যা সকলোৱে গম পালেহেঁতেন। যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসম উপেক্ষিত নেকি, এই সংক্ৰান্তত আমালৈ কিছু SMS আহিছে। ইয়াৰে কৈছে তিনিচুকীয়াৰ পৰা দীপক কলিতাই এটা মেছেজ পঠিয়াইছে। ঠিক তেনেকৈ লখিমপুৰৰ পৰা ছত্ৰপতি শৰ্মা নৰ্থ লখিমপুৰৰ পৰা কৈছে দ্য নেশ্যনেল মিডিয়াই, ৰাষ্ট্ৰীয় মিডিয়াই সদায় মানে অসমক উপেক্ষা কৰি আছে বুলি কৈছে। আকাশজিৎ শৰ্মা তেওঁ চাপনলাৰ পৰা কৈছে। এই সন্দৰ্ভত আমাৰ ওচৰত মন্তব্য প্ৰকাশ কৰিছিল আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কি কৈছে আহক চাম। এওঁলোকে অসমৰ সমস্যাক গুৰুত্ব নিদিয়াৰ বহুবোৰ কাৰণ আছে। প্ৰথম কথাটো হৈছে কি, অসমখন বজাৰ হিচাপত খুব এখন ডাঙৰ বজাৰ নহয়। আজি উত্তৰ প্ৰদেশ বা বিহাৰ বা মহাৰাষ্ট্ৰ বা গুজৰাট এনেধৰণৰ ৰাজ্যবিলাকৰ কনজিউমাৰসকলৰ, গ্ৰাহকসকলৰ যি ক্ৰয় ক্ষমতা, এই ধৰণৰ ক্ৰয় ক্ষমতা অসমৰ সাধাৰণ গ্ৰাহকৰ নাই। তেওঁলোকে যে খুব এটা ৰাষ্ট্ৰীয় কাম বা ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ কাম কৰি আছে, সেইটো মুঠেই সঁচা নহয়। অসমৰ বাতৰি কাকত বা চেনেলে বা বাতৰি কাকতে অসমৰ বানপানী বা অসমৰ প্ৰকৃত সমস্যাবোৰ কেতিয়াবা প্ৰতিফলন কৰিব বুলি মই কেতিয়াও নাভাবোঁ। ইয়াক আচলতে এক বেপাৰীৰ গোটেই কাৰ্যকলাপ, গোটেই কাৰবাৰটো, গতিকে এওঁলোকক বেপাৰীৰ নিচিনাকৈ ভবাটো উচিত। আপুনি কি ক'ব বিচাৰে? সেইটো সঁচাকৈ সেইটো কথা হয়। টাইমছ নাৱে যিমান আজি নৰ্থ ইষ্টৰ নিউজ দিছে, মই আজি দাবী কৰি ক'ব পাৰোঁ যে খুব কম চেনেলে সেইখিনি দিছে। আমি নতুন দিল্লীলৈ যাব বিচাৰিছোঁ। নতুন দিল্লীত আমাৰ DSN ভেনৰ সৈতে উপস্থিত আছে।
অসমৰ এজন সাংবাদিক, তেওঁ ইণ্ডিয়া টুডে কাকতত বৰ্তমান কাম কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ BBCত কাম কৰিছিল, পৰৱৰ্তী সময়ত তেওঁ CNNত কৰিছিল। আৰএনজিৎ সেন ডাঙৰীয়া নিউজ লাইভৰ বিশেষ অনুষ্ঠান অকথ্যলৈ আপোনাক স্বাগতম। যে শেহতীয়াভাৱে অভিযোগ আহিছে যে নেশ্যনেল মিডিয়াই, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমক উপেক্ষা কৰে, এই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে? মোৰ মতে যিকোনো চেনেলৰ নিজৰ এটা এজেণ্ডা হ'ব, যে এই এজেণ্ডাৰ ভিতৰত মই যিটো বস্তু দেখুৱাই আছো সেই বস্তুটো মোৰ অডিয়েন্স, মোৰ যিটো ছেগমেণ্টেড অডিয়েন্স হয় সেইটো সিহঁতে চাব নে নাই। মই মানো যে বিহাৰত যেনেকুৱা কৰি আপোনাৰ ইয়াতে পেপাৰত কওক, আপুনি টেলিভিশ্যনত কওক, আপুনি ৰেডিঅ'ত কওক, আপুনি যেনেকুৱা কৰি আহিছে, অসমৰ সেইটো অহা নাই যিটো আহিব লাগিছিলে। আহক চাওঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়া এই সংক্ৰান্তত কি কয়। আচলতে বিষয়টো উত্থাপন কৰা বহুত পলম হৈছে। এই কথাটো আমি এটা সময়ত খুব সজোৰে উত্থাপন কৰিছিলোঁ, কিন্তু তেতিয়া দেখা গ'ল যে নানান কাৰণত, হয়তো প্ৰচাৰ মাধ্যমৰ প্ৰতি থকা দুৰ্বলতা বা তেওঁলোকৰ কিছুমান স্বাৰ্থজড়িত কাৰণতেই নেকি, মই ৰাষ্ট্ৰীয় দলবিলাকৰ কথা বাদেই দিলোঁ, কিন্তু আঞ্চলিক দলবিলাকেও, আনকি জাতীয় সংগঠনবিলাকে আচলতে বহু আগতে এই বিষয়টো প্ৰতিবাদ কৰিব লাগিব। এয়া আছিল অজিত কুমাৰ ভূঞাৰ বক্তব্য। এই বক্তব্যৰ ওপৰত আমি আলোচনা কৰিম, কিন্তু আমি আকৌ যোৰহাট যাব বিচাৰিছোঁ। যোৰহাট ব্যুৰ অফিচত আমাৰ উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত। পুতুল দত্ত ডাঙৰীয়া, আপুনি কি ভাবে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমক উপেক্ষা কৰাটো সঁচা নে? সেইটো একেবাৰে সঁচা কথা, কাৰণ আমি যিহেতু দেখি আহিছোঁ যে ৰাষ্ট্ৰীয় চেনেলসমূহে অসমক যি ধৰণে গুৰুত্ব দিব লাগে সেই ধৰণে আমি গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। এতিয়া কাশ্যপ ডাঙৰীয়া, কিছু সময়ৰ আগতে ৰাজগুৰু আৰু অজিত ভূঞাই কিছু মন্তব্য কৰি থৈ গ'ল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাপে আপুনি কি ক'ব বিচাৰে? ৰাজগুৰুৱে যিখিনি কথা কৈছে সেইখিনি সম্পূৰ্ণৰূপে সত্য নহয়, কিছু আংশিকভাৱে সত্য, আংশিকভাৱে অসত্য। তেওঁ কৈছে যে এইবোৰ বেপাৰ বাণিজ্যৰ লগত জড়িত কথা। মই যিখন বাতৰি কাকতত কাম কৰোঁ, এই বাতৰি কাকতখন ভাৰতবৰ্ষত কিমান চলে? সৰ্বাধিক প্ৰচাৰিত বাতৰি কাকত এখন নহয়, কিন্তু এইখন বাতৰি কাকতে মোটামুটি পলিচি ইনফ্লুৱেঞ্চ কৰে ভাৰতত বা বিভিন্ন ৰাজ্যত। এইখন বাতৰি কাকত যিখিনি মানুহ, পিপল হু মেটাৰ, এই মানুহখিনিয়ে পঢ়ে। নহ'লে মোৰ কি গৰজ পৰিছে, কোনখিনি ঠাইত মণিৰাম দেৱানৰ সমাধি আছে, 3টা ষ্টৰী আমি কৰিছোঁ। এই মণিৰাম দেৱানৰ 150 বছৰ উপলক্ষে আমি এতিয়ালৈকে 7টা ষ্টৰী কৰিছোঁ মোৰ পেপাৰত। কি দৰকাৰ পৰিছে? বাতৰি কাকত বিক্ৰী হোৱাৰ ওপৰত নিৰ্ভৰ নকৰে কথাবিলাক। এই ক্ষেত্ৰত মই কাশ্যপৰ ক্ষেত্ৰত একমত, কিন্তু এটা কথা চাব লাগিব যে আমি যিটো দেখিলোঁ যে সকলোৱে ক'ব বিচাৰে যে ইয়াক ব্যৱসায়, ঠিক আছে, যদি যিখিনি মানুহে বক্তব্য সকলোৱে সকলো পেপাৰ নপঢ়ে, মই চেনেলৰ কথা নকওঁ। তেওঁলোকে যদি ব্যৱসায় বুলি ভাবিছে, ঠিক আছে, আমি গোটেই বছৰ পণ্যতে ব্যৱহাৰ কৰোঁ। মই কৈছোঁ যে আমাৰো দুখ আছে যে ইতিমধ্যে তিনিচুকীয়া জিলাত সদৌ অসম ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে কাইলৈৰ পৰা 24 ঘণ্টাৰ বাবে যে অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে, ছেটেলাইট চেনেলসমূহে ভালদৰে সম্প্ৰচাৰ নকৰাৰ কাৰণে এনেধৰণৰ চেনেল এটা দিনৰ বাবে বন্ধ কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিচুকীয়াৰ পৰা। আমি এতিয়া তিনিচুকীয়াত যাব বিচাৰিম। তিনিচুকীয়াত এতিয়া উপস্থিত আছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শীৰ্ষস্থানীয় নেতা পুলক কুমাৰ গোহাঁই। গোহাঁই ডাঙৰীয়া, আপোনালোকে কি পৰিস্থিতিত গোহাঁই ডাঙৰীয়া এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে? যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সংবাদ মাধ্যম আছে, 2-এখন ছপা মাধ্যম বা 2-এটা ইলেক্ট্ৰনিক মাধ্যমৰ চেনেলৰ বাদ দি সৰহসংখ্যক চেনেলেই অসমৰ যিবিলাক জাতীয় সমস্যা, জাতীয় ইছ্যুবিলাক তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যি ধৰণে উত্থাপন কৰিব লাগে সেই বিষয়বিলাক উত্থাপন কৰাত তেওঁলোকে ব্যৰ্থ হৈছে। অঞ্জন দত্তক সোধা হৈছিল যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে অসমক উপেক্ষা কৰিছিল, কি কৈছিল দত্তই? আহক আমি চাওঁ। সম্পূৰ্ণ সত্য বুলি ক'ব পাৰি। এইটো অতি দুৰ্ভাগ্যজনক যে ৰাষ্ট্ৰীয় নেশ্যনেল চেনেল, ইলেক্ট্ৰনিক মিডিয়াই কওক বা নেশ্যনেল নিউজ পেপাৰসমূহে অসমৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ সময়মতে দাঙি নধৰে। গতিকে এইটো এতিয়া প্ৰকাশ নকৰাৰ কাৰণে কেনেধৰণে প্ৰতিবাদ কৰিব লাগে বা কেনেধৰণে ইয়াক আমি তেওঁলোকক সমৰ্থন বিচাৰোঁ, মই সেই সম্পৰ্কত কোনো মন্তব্য নকৰোঁ। কিন্তু এটা কথা ঠিক যে এই যে কেন্দ্ৰীয় চৰকাৰৰ যদি যিকোনো এটা হেৰি যদি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ নহয়, আজি যে আমি অসমৰ বাতৰি কাকত বুলি আছোঁ, বাতৰি কাকতত বিভিন্ন ধৰণৰ চৰকাৰৰ ভুল কথাবোৰ আমি আঙুলিয়াই দেখুৱাওঁ বা চেনেলে দেখুৱাইছে। এইবোৰ যদি চৰকাৰে দেখে কাৰণে চৰকাৰে যথোপযুক্ত সময়ত ব্যৱস্থা লৈছোঁ আৰু এই ৰাইজৰ সুফল পায়। কিন্তু যদি কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল লেভেলৰ বাতৰি কাকতবোৰত বা যদি টিভি চেনেলবোৰত যদি এইবোৰ বাতৰি প্ৰকাশ নকৰে, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ বা সেই উচ্চপদস্থ কেন্দ্ৰীয় চৰকাৰী বিষয়াসকলে কেনেকৈ জানিব? আমি আশা কৰিছোঁ যে ভৱিষ্যতে যেনেকৈ বিহাৰৰ বান পৰিস্থিতিৰ ওপৰত যি ধৰণে সংবাদ মাধ্যমসমূহে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যি ধৰণে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে, পৰৱৰ্তী সময়ত অসমৰ সমস্যাৰ আজিও ৰাষ্ট্ৰীয় কাকত, ৰাষ্ট্ৰীয় ছেটেলাইট চেনেলে সমান গুৰুত্ব সহকাৰে
সম্প্ৰচাৰ কৰিব। আৰু আমি আজি পুনৰবাৰ এনেকুৱা হৈছে নেকি ক'ৰবাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেখা নাপায় নেকি অসমৰ বান সমস্যা, তেনেকুৱা ধৰণৰ কথা বতৰা আহিছে নেকি? হয়, আগৰ তুলনাত, অতীতৰ তুলনাত বৰ্তমান সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কাভাৰেজ কৰে, মানে কি কৰে, প্ৰচাৰ কৰে যে অসমৰ বান সমস্যা। এতিয়া কথাটো হ'ল যে এই ৰাষ্ট্ৰীয় সমস্যা হিচাপে যদি আমাৰ বান সমস্যাক যদি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক যদি এইটো গ্ৰহণ কৰি ইয়াক হ্ৰাস কৰাৰ কাৰণে, বানটোক হ্ৰাস কৰাৰ কাৰণে, নিয়ন্ত্ৰণ কৰাৰ কাৰণে, কিছু স্থায়ী সমাধান কৰাৰ কাৰণে, কিছু শব্দটো এইকাৰণে ক'লো যে ইয়াক সম্পূৰ্ণৰূপে বানপানীক সমাধান কৰাৰ হয়তো কিছু অসুবিধা হ'ব পাৰে, গতিকে ইয়াক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰিম তাৰ ওপৰত আমি কাম কৰিব লাগিব। আৰু যি সেই সময়ত যি মই এটা মানে দাবী উত্থাপন কৰিছিলোঁ, যি এক আন্দোলন গঢ়ি তুলিছিলোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ, পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমাৰ ৰাজ্যখনৰ বহু সমস্যা ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাত মই বৰ্তমান সুখী। এতিয়া ভাল লাগে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই বৰ্তমান সময়ত আগৰ দিনৰ তুলনাত বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব দিয়া দেখা যায়।